গাইছ ডিয়াৰ গাইছ এওঁ হ'ল মোৰ বন্ধু বডি ফিল্টাৰ বডি বিল্ডাৰ হয় হয় আৰু আমি ৰাস্তা দি আহি থাকোঁতে এটা বস্তু পালোঁ মানে অদ্ভুত জীৱ এইফালে মানে মেকুৰী পোৱালি এটা পালোঁ এই কণতে তাৰ মাকজনী জানো ক'লৈ গ'ল তাকে আমি সুধি আছোঁ ক'লৈ গ'ল মেকুৰীটো ৰখক দেই এক ছেকেণ্ড কেমেৰাত অহা নাই এইটো আহাটো লোৱাচোন মেকুৰীটো লোৱা তাক সোধা মাকজনী ক'লৈ গ'ল তোৰ মা ক'লৈ গ'ল এইটো হ'ল মেকুৰী পোৱালি ৰাস্তাত পালোঁ বাটত কোনো নাই নিজা নিজা ৰাস্তা আৰু ইয়াৰ মাকজনী হেৰাই গ'ল আপোনালোকে যদি পাৰে অলপ সহায় কৰিব এনেই নম্বৰটো দি দিম ইয়াতে আপোনাৰ বেংকৰ একাউণ্টৰ নম্বৰ দি দিম আৰু আপোনালোকে কি মোবাইলে হৈ গ'ল চৰি দেই এই আপোনাক সহায় কৰিব আৰু মাকজনী হেৰাই গ'ল মাকজনী মানে অতি সোনকালে পাই যাতে সেইটোৱে আমি বিনম্ৰ কি ক'লোঁ অনুৰোধ কৰিলোঁ নে সেইটোৱে আৰু অসমীয়াও পাহৰি গ'লোঁ আধা মানে কি হ'ল প্ৰব্লেমটো মানে কমপ্লিট ভিডিঅ'টো পষ্ট কৰিব নোৱাৰিলোঁ এতিয়া কৰি দিলোঁ